হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই অন্য এটি মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি এঠাইলৈ যাবলৈ ওলাইছোঁ। মা আৰু মই ৰাতিপুৱা এখন বিয়ালৈ যাব ওলাইছোঁ। বিয়াৰ ঘৰ চিনি নাপাওঁ, তথাপি ৰিক্সাখন মাতিছোঁ, ৰিক্সাখনে লৈ যাব। এয়া আমি আহি আছোঁ। আহি ৰাস্তা চিনি পোৱা নাছিলোঁ, মাজতে মানুহ এজনক সুধিলোঁ, তেখেতে দেখাই দিলে। এয়া আমি আহি পাই গ'লোঁ বিয়া ঘৰ। এয়া আহি আমি বহি আছোঁ, মা মই বহিলোঁ। এয়া বহি কিনে আমাক আনি দিলে চাহ খাবলৈ আমি ল'লোঁ। চাহ পানী খাই ল'লোঁ। খাই কিনে আকৌ আমি অলপ ওলাই আহিছোঁ। ওলাই পানী তুলিব ধৰিছে, এয়া মন্দিৰত সেৱা কৰিছে, পানী তুলিছে। আমি ইয়াতে ওলাই আহিলোঁ। আহি অকণমান বহিলোঁ। এইগৰাকী হ'ল কইনা। এয়া আমি ভাত পানী খাই কিনে ইয়াতে অকণমান বহিছোঁ। মা আৰু মই ৰিক্সাখনত ফোন কৰিছোঁ। ৰিক্সাখন আহি আছে। এতিয়া 3টামান বাজিল। এয়া ৰিক্সা আহিলে, ৰিক্সাত উঠিলোঁ। আৰু এইপিনে আহি পোৱা নাছিলোঁ। ৰাস্তাটো ভাল লাগিছে, ধুনীয়া। আৰু বিয়াখন হ'ল মোৰ ভণ্টিৰ লগৰ বায়েকৰ বিয়া আছিল। এয়া আমি বিয়া খাই আহিলোঁ। খাই ঘৰ পাই গ'লোঁ। তেতিয়াহ'লে আপুনি বাই বাই।